নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ষ্টাডি উইথ আন্নু চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই মাষ্টাৰ অফ আৰ্টছৰ অসমীয়া বিভাগৰ গোট 201ৰ এটি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আপোনালোকলৈ লৈ আহিছোঁ। আজিৰ প্ৰশ্নটি হৈছে প্ৰাচীন অসমৰ নৃত্যকলাৰ বিষয়ে এটি টোকা লিখা। ইয়াৰ উত্তৰটি অলপ দীঘল হয়, মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু এতিয়ালৈকে যদি আপোনালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ আৰু নতুন নতুন গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আপোনালোকে পাই থাকে।